আজি ৰাতিপুৱাই আপোনালোকক এনেকুৱা এখন বেড বনোৱা পদ্ধতিটো দেখাওঁ বুলি ভাবিলোঁ, যিখন আমি খৰিৰ পৰা শুকান পাতবিলাক কালেকশ্যন কৰি আমি বনাব পাৰোঁ। কোনো কোৰ মাৰিব নালাগে, কোনো হাল বাব নালাগে। কোৰ হাল মাৰি থাকিলে মাটিৰ গঠনটো বেয়া হৈ যায়, অজস্ৰ যিমানখিনি আমাৰ উপকাৰী অণুজীৱ আছে সেইখিনি নাইকিয়া হৈ যায়। আৰু এই শুকান পাতবিলাক পৰি থাকিলে আমাৰ বাৰীখনো দেখিবলৈ কেতিয়াবা বেয়া লাগে, আৰু কেতিয়াবা ইয়াৰ পৰা খুব বেছি কাৰ্বন হৈ পেলাই আমাৰ যিটো গ্ল'বেল ৱাৰ্মিঙতো ই সহযোগ কৰে। তো এতিয়া দাসদাৰ লগত মই আপোনালোকক একদম সহজ উপায়েৰে আমি কেনেকৈ এই শুকান পাতবিলাক পৰি থকা শুকান পাতবিলাক কালেকশ্যন কৰি পেলাই আমি এখন বেড বনাব পাৰোঁ, আৰু সেই বেডখনক আমি জিৰ'-টিলেজ বেড কওঁ। আৰু এই বেডখন দি পেলাই কেনেকৈ আমি আমাৰ এইডোখৰ জেগা এতিয়া আমাৰ কটেজৰ ওচৰত য'ত মানে খালী হৈ আছে, তাত এতিয়া আমি ফুল গছ লগাব বিচাৰিছোঁ। আপোনালোকেও নিজৰ ফুলনিখন ধুনীয়াকৈ বনাব পাৰে। দাসদা কেনেকৈ বনালে কওকচোন। ইয়াতে প্ৰথমতে শুকান পাতবিলাক পৰি সৰি আছে, সেইবিলাক বুটলি আমি এটা ঠাইত জমা কৰি তাত আমাৰ কম্প'ষ্ট অলপ ৰেডি আছে। কম্প'ষ্ট নহ'লেও আমি ডাঙৰ গছৰ তলৰ মাটিখিনি আনি ইয়াৰ ওপৰত দি আমি শুকান পাত যদি 12 ইঞ্চি দিওঁ, আৰু আমি এই টপ চইলটো বা এই কম্প'ষ্টটো আমি 6 ইঞ্চি দি যিকোনো ফুলৰ পুলি লগাব পাৰে তাৰ ওপৰত। দাদা আপুনি কাষতে, আৰু এইটো খুব সহজে আমি বহুত জল্দি বনাব পাৰোঁ। দাদা আপুনি দেখাই দিয়কচোন। এইটো বনাই আছোঁ মই, আৰু এখন এইবিলাক শুকান পাত মই জমা কৰি ৰাখিছিলোঁ এঠাইত। তো এতিয়া 12 ইঞ্চি আপুনি শুকান পাতবিলাক এনেকৈ জাপি দিলে। এনেকৈ আমি 12 ইঞ্চি লৈ ল'লোঁ শুকান পাত। ইয়াৰ ওপৰত এতিয়া কি কৰিব? ইয়াৰ ওপৰতে মই আমাৰ এই কম্প'ষ্ট ৰেডি আছে। পচন সাৰখিনি যি গৰুৰ গোবৰ আৰু শুকান পাত কেঁচা পাত মিলাই আমি পচন সাৰ বনাই লওঁ। পচন সাৰ বনোৱা পদ্ধতিবিলাকো আপুনি মোৰ ভিডিঅ'বিলাকত আপোনালোকে পাব। আৰু এই পচন সাৰ আমি অলপ বনাই ৰেডি কৰি থৈছোঁ। যদি পচন সাৰ নাথাকে তেতিয়াহ'লে আমি এই ডাঙৰ গছবিলাক, আহঁত গছৰ নিচিনা গছৰ তলৰ যিটো আঙুলিয়ে ৰুকিলে মাটিটো পাওঁ, সেইটো আমি স্ক্ৰেচ কৰি কালেকশ্যন কৰি ল'ব পাৰোঁ। এতিয়া সেইখিনি পচন সাৰখিনি সেই পাতখিনিৰ ওপৰত দি দিলে। আমি এই 6 ইঞ্চি দিলোঁ। 12 ইঞ্চি আপুনি শুকান পাত দিলে, 6 ইঞ্চি আপুনি এই কম্প'ষ্ট দি দিলে। যিবিলাক লদা হৈ আছে কেতিয়াবা আপুনি ভৰাই থ'লে, যেতিয়া কম্প'ষ্টটো ৰাখি দিয়ে তেতিয়া লদা হৈ যায়, এইখিনি ভাঙি পেলাই ধুনীয়াকৈ মিহি কৰি এতিয়া আপুনি ইয়াত পুলি লগাব পৰা হৈ গ'ল দাসদা। অঁ, তো এনেকৈ পুলিখিনি লগাই দিব পাৰিব, আৰু ইয়াত ধুনীয়াকৈ এইখিনি হৈ যায়। আৰু এতিয়া কি হয়, ঠাণ্ডা দিন, ৰাতি কুঁৱলী পৰে, তো সেই গোটেই মইশ্চাৰটো এই শুকান পাতবিলাকে ধৰি ৰাখে। আৰু লাহে 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 এই শুকান পাত আৰু যিটো কম্প'ষ্টৰ তৰপ দিলে, তো শুকান পাতখিনিও পচন সাৰলৈ পৰিণত হ'ব, আৰু আমাৰ ফুল চুলবিলাকো ধুনীয়াকৈ হ'ব। লগতে পানী ধৰি ৰাখিব পৰা ক্ষমতাটো বাঢ়িব, আৰু আমি তেতিয়া মানে খুব সঘনে পানী দি নাথাকিলেও হয়। ঘৰৰ বাগিচাত যেতিয়া ওচৰতে আছে আপুনি অলপ পানী দিব পাৰে। আৰু এতিয়া আমি যে হাবিত কৰোঁ, যিখিনি ফুড ফৰেষ্ট বনাই আছোঁ, তাততো আমি পানী দিবলৈতো তাত আমাৰ কোনো উপায় নাই। তো সেই পানী নিদিয়াকৈ সেই শুকান পাতবিলাকে সেই ৱাটাৰটো কনজাৰ্ভ কৰিবলৈ সহায় কৰে। খুব ধুনীয়া। ইয়াত এই ফুল লগাইছোঁ আমি এইডোখৰ জেগা ধুনীয়া কৰিবৰ কাৰণে, কিন্তু আপোনালোকে ইয়াত বিলাহী, জলকীয়া, যিবিলাক আমাৰ এতিয়া ছিজনেল শাক, সেইখিনিও খুব সহজে 12 ইঞ্চি শুকান পাত গোটাই জাপি দিলে, তাৰ ওপৰতে 6 ইঞ্চি আপুনি পচন সাৰ জাপি দিলে। পচন সাৰ নাথাকিলেও আপুনি যিটো গছৰ টপ চইলটো আনি পেলাই তাৰ ওপৰত জাপি দিলে। জাপি দিয়াৰ পিছত তাতে আমি বীজো দিব পাৰোঁ, পুলিও ৰুই পেলাই আমাৰ গোটেই বাৰীখন আমি ধুনীয়া কৰিব পাৰোঁ। তো ইয়াত এইখিনি বেডছ হৈয়ে আছে তেনেকৈ কৰা। আৰু তাৰ লগতে যদি আগলৈ যাওঁ, দেখিছেনে পিঁয়াজ পাত, এতিয়া আমাৰ সেই এনেকুৱা জিৰ'-টিলেজ বেডবিলাকত পিঁয়াজ পাত আছে, বিলাহী আছে, তো তাৰ মাজে মাজে আকৌ নাৰ্জী ফুলো আছে। তো এই গোটেই এনেকৈ আমি খুব সহজতে আমি আমাৰ বাৰীখন ধুনীয়া কৰিব পাৰোঁ।